Hello everyone, welcome to my YouTube channel. আজি মই লৈ আহিছোঁ আটাৰে মালপোৱা আৰু মই ইয়াতে কি দিওঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। ইয়াতে মই ফাৰ্ষ্ট দিছোঁ অকণমান হালধি, তাৰপিছত মই দিলোঁ নিমখ, দি পেলাই অকণমান লৰাই আছোঁ। তাৰপিছত মই ইয়াতে দিম কাটি থোৱা বন্ধাকবি আৰু পিঁয়াজ, জলকীয়া, ধনিয়া দি পেলাই গোটেই মিশ্ৰণখিনি মই লৰাইছোঁ। এতিয়া মই ইয়াতে পানী দি পেলাই আৰু ধুনীয়া কৰি মই মিশ্ৰণখিনি লৰাইছোঁ। অকণমান হালধি দিলোঁ আৰু এতিয়া মই ইয়াতে দিছোঁ খাৰ দিয়াৰ কাৰণে ৰঙা হৈ গৈছে আৰু বাতিটো এখন হাতেৰে ধৰি আছোঁ, সেইটো কাৰণে লৰি আছে আৰু এখন মোবাইলটো ধৰি আছে, সেইটো কাৰণে বাতিটো লৰি আছে। এতিয়া মই কেৰাহীটো দি পাতি দিলোঁ, দি পেলাই মই তেল দি মিশ্ৰণখিনি অলপ অলপকৈ মই দি আছোঁ। গধূলি সময়ত চাহৰ লগত খাব পাৰে, জ্বলা টাইপৰ হ'লে ভাল লাগে আৰু খাই। আপোনালোকে ভাল পায়নে? মই ভাল পাওঁ বহুত। যদি ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো তেতিয়াহ'লে এটা লাইক কৰিব, ভিডিঅ'টো শেষলৈ চাই থাকিব।